हेलो एवरीवन मोर चेनेल तृप्तिলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই নেফাফু শাকৰ এখন ইজি আৰু টেষ্টি ভাজি ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ আহক মইনো কেনেকৈ বনালোঁ এই ভাজি। এয়া মই নেফাফুৰ পাত লৈছোঁ আৰু এইখিনি মই ভালদৰে ধুই লৈছোঁ। এতিয়া এইখিনি প্ৰথমে কুটি ল'ম সৰু সৰুকৈ। এয়া মই শাকখিনি সৰু সৰুকৈ কুটি লৈছোঁ আৰু এইফালে মই লৈছোঁ এটা মিডিয়াম সাইজৰ আলু সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ সৰু সৰুকৈ আৰু এইফালে 5 ফুটা নহৰুখিনি অলপ থেতেলিয়াই লৈছোঁ আৰু এইফালে এটা কেঁচা জলকীয়া লৈছোঁ। এইফালে মই গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহী গৰম হ'ল। ইয়াত মই অলপ মিঠাতেল দি লৈছোঁ। মিঠাতেল বেছি দিব নালাগে, অলপ দিলেই হ'ব। তেল গৰম হ'ল, ইয়াত তেতিয়া মই এই থেতেলিয়াই লোৱা নহৰু কেইফুটা দি দিম। শাকত সদায় হালধিটো আগতে দিব লাগে, সেইকাৰণে মই অকণমান হালধি তেলতে দি দিম আৰু ইয়াত এতিয়া লগে লগে এই শাকখিনি দি দিম। ইয়াত এতিয়া মই আলুখিনিও দি দিম আৰু জলকীয়াটোও দি দিম। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিম। শাকত নিমখটো অলপ কমকৈ দিব লাগে, কাৰণ শাক সিজি পেলাই পমি যায়। এইখিনি মই এতিয়া সিজিবৰ বাবে ঢাকি ৰাখিম আৰু ঢাকি সিজাই থাকিম। মাজে মাজে মই এইখিনি লৰাই আছোঁ, নহ'লে জ্বলি যাব তলেদিনি। বেছি সময় নালাগে, 5 মিনিটমান সময়তে এইখিনি হৈ যাব এইখন ভাজি। আৰু এই নেফাফু শাকটোৰ নিজৰে এটা বহুত ধুনীয়া গোন্ধ আছে, যিটো বনোৱাৰ পিছতো সেই গোন্ধটো থাকে আৰু হাই ব্লাড প্ৰেছাৰ থকা মানুহে এই শাকটো খালে বহুত ভাল। আপোনালোকে যদি এই শাকটো এনেদৰে বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত টেষ্টি হয়। নেফাফু শাকৰ ভাজিখন আমাৰ ৰেডি হৈ গ'ল বনাই। এয়া বনাওঁতে মোৰ 5 মিনিটহে সময় লাগিলে আৰু এইখন ভাজি খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে যদি এনেদৰে খোৱা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব, ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি প্ৰথমেই পাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।